সতীশ দা রাস্তা ভাই কেন লাগিল মজা লাগছে তো হাই গাইজ ওয়েলকাম টু মাই ইউটিউব চেনেল। কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভালে। তো আজি হ'ল সোমবাৰ, তো একেদিন ৰাস চলি আছে, ৰাসৰ বতৰ। তো সকলোকে ৰাসৰ আকৌ এবাৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে আমি ৰাস চাব গৈ আছোঁ এতিয়া। কালি নলবাৰী গ'লোঁ বাৰু। তো নলবাৰীত বহুত মানুহ, তো আজি হেমা মালিনীও আহিব। তো নলবাৰীত নাযাওঁ আজি, তৰণীত ৰাস চলি আছে, ৰঙিয়াৰ কাষতে হয়। তো ৰঙিয়াত যাম এতিয়া আমি ৰাস চাব। বাকী মোৰ লগত আছে আমাৰ কুফ, ৰাস চাব যাবি। তো বাকী আমাৰ বট আছে, কোৱা কিবা এটা। মই যাম এর লগত ৰাস্তাবা আমি এজন যাম বাকী আৰু একজন আছে বাৰু, এই ৰ দেখাব নাই। মই যাম এর লগত ৰাস্তাবা তো বাকী ভিডিঅ'টো চাই থাকক। বাকী তৰণীৰ ৰাস কেনেকুৱা হৈছে, কিমান ডাঙৰ হৈছে, গোটেইখিনি দেখাই আছোঁ যাই কিনে। আৰু 10 মিনিটমানত পাই যাম বাৰু আমি। তো ভিডিঅ'টো চাই থাকক, দেখাই আছোঁ। ক'ত যাবা? আমি তৰণীৰ ৰাস্তাবা যাম এতিয়া বৰ্তমান। এই ফাৰ্ষ্ট টাইম আহিছোঁ, চাই লওঁ কেনেকুৱা হয়। তা আজি ফাৰ্ষ্ট টাইম আছে না আগত আছে যোৱা বছৰ? যোৱা বছৰ আছোঁ, আজিও ফাৰ্ষ্ট টাইম। যোৱা বছৰতো বাৰু তই দোকানে দিছিলি, তো আজি আছে আৰু। আজি আহিছোঁ, চাই লওঁ বাৰু কেনেকুৱা লাগে। ঠাণ্ডা লাগি আছে, ঠাণ্ডা বতৰ যিহেতু ঠাণ্ডা লাগে, ঠাণ্ডা বস্তি গাঁৱত। তো ঠাণ্ডা লাগছি বাৰু, জেকেট টেকেট পিন্ধি সতীশ দা ৰাস্তা ভাই কেনে লাগিল মজা লাগছে এই প্ৰথম না আগতো আছে আৰু আগতে দোকান দিছিলোঁ কেনে লাগিল চালোঁ ৰাস চালোঁ, ভাল লাগছে। है कि सभी जुबां है, हम हैं हजारों में, अब की कमी जरा है, हर चीज खास है, अब है जो है वो समा है, तुम रह सकी तो रबा है, अब है जो है वो समा है, तुम रह सके ऐसी जीत, अब चाहे जिंदगी ऐसी जीत, अब चाहे जिंदगी है। सहनी हमें सजा है, हम हैं बाजारों के, सबकी नजर यहाँ है, हर चीज राज है, अब है जो है वो समा है, तुम रह सकी तो रबा है, अब है जो है वो समा है, तुम रह सके ऐसी जीत, अब चाहे जिंदगी ऐसी जीत, अब चाहे जिंदगी।